हेलो बंधु बान्धवीসকল আপোনালোকৰ সন্মুখত আৰু এটা নতুন ভিডিঅ' লৈ আহিছো। বন্ধুসকল মহিলাসকলৰ কাৰণে এটা সুখবৰ লৈ আহিছো। এতিয়া মহিলাসকলে ফ্ৰী সেলাই মেচিন লাভ কৰিব পাৰিব। আমাৰ ভাৰত চৰকাৰে এটা জাননী ইতিমধ্যে প্ৰকাশ কৰিছে যে প্ৰায় 50,000 মহিলাক ফ্ৰী সেলাই মেচিন প্ৰদান কৰা হ'ব। এই ফ্ৰী সেলাই মেচিন আপোনালোকে কেনেকৈ লাভ কৰিব আৰু কেনেকৈ এপ্লাই কৰিব, কি কি ডকুমেণ্ট লাগিব, গোটেইখিনি তথ্য মই এই ভিডিঅ'ত আপোনালোকক জনাই যাম। আপোনালোকে অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। চোৱাৰ পিছত আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকক এটাই ৰিকুৱেষ্ট, যদি মোৰ এই চেনেলত নতুন হোৱা তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে মই তেনেকুৱা মূল্যৱান ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিবলৈ পাইছে, এয়া চাওক এডমিশ্যন অপেন এপ্লাই নাও। এতিয়া তলফালে আহিলে দেখিব, এয়া চাওক ফ্ৰী চিলাই মেচিন যোজনা। ফ্ৰী চিলাই মেচিন যোজনা আবেদন পত্ৰ PM ফ্ৰী সুইং মেচিন স্কিম 2023। এয়া চাওক তলত দিয়া আছে, The scheme launched by the Prime Minister of your country in beneficial for all the women who are willing to the economically। ইয়াত কোৱা হৈছে যে ফ্ৰী চিলাই মেচিন প্ৰায় 50,000 মহিলাক প্ৰদান কৰা হ'ব। এইখিনি আপোনালোকক অসমীয়াত মই অনুবাদ কৰি বুজাই দি আছোঁ। ইয়াত কোৱা হৈছে, আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা আঁচনিখন দেশৰ গ্ৰাম্য অঞ্চলৰ সকলো মহিলাৰ বাবে উপকাৰী। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে 50,000তকৈ অধিক মহিলাক বিনামূলীয়া চিলাই মেচিন প্ৰদান কৰিব। আজিকালি এগৰাকী মহিলাৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। এই কথা মনত ৰাখি চৰকাৰে বিনামূলীয়া চিলাই মেচিন প্ৰদান কৰিলে যাতে মহিলাসকলৰ কৰ্মসংস্থাপন লাভ কৰিব পাৰে আৰু আয়ৰ উৎস থাকিব, তেওঁলোকৰ নিজৰ খৰচ নিজে চম্ভালিব পাৰে। সেইকাৰণে এই আঁচনিটো দিয়া হৈছে। এতিয়া আপোনালোকক দেখুৱাম যে কেনেকৈ এপ্লাই কৰিব। এইটো আচলতে অনলাইন এপ্লাই নহয়, এইটো অফলাইন এপ্লাই কৰিব লাগিব। আপোনালোকে এপ্লাই কৰিবলৈ হ'লে এখন ফৰ্ম লাগিব। এই ফৰ্মখন মই মোৰ ডিছক্ৰিপশ্যনত দি থ'ম, তাত মাৰিলে আপোনালোকে ডাইৰেক্ট ডাউনলোড হৈ যাব। এই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। এই ফৰ্মৰ ওপৰত লিখা আছে এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য ফ্ৰী ছাপ্লাই অফ সুইং মেচিন। আপুনি দেখিবলৈ পাইছে, ফাৰ্ষ্টত আছে নাম, আপোনাৰ নামটো ইয়াত লিখিব। তাৰপিছত মেল ফিমেল, এইটো মেলৰ কাৰণে নহয়, এইটো ফিমেলৰ কাৰণে, সেইকাৰণে ফিমেলটো দিব। তাৰপিছত এড্ৰেছটো দিব, আপোনাৰ যিটো এড্ৰেছ আছে গোটেইখিনি ইয়াত দিব। তাৰপিছত ডেট অফ বাৰ্থ আছে, আপোনালোকৰ ডেট অফ বাৰ্থটো দিব। তাৰপিছত আছে কাষ্টটো দিব। তাৰপিছত আছে আপোনালোকে কিহৰ কাৰণে এপ্লাই কৰিব, আপোনালোকে পুৰ নে হাজবেণ্ড নাই বা আপোনালোকে বিধৱা নে, গোটেইখিনি ইয়াত আছে। 4টাৰ ভিতৰত আপোনালোকে এটা টিক মাৰ্কটো লগাই দিব। তাৰপিছত কোৱা হৈছে, আপোনালোকে আগত চিলাই মেচিন আপোনালোকে পাইছেনে ফ্ৰী? যদি পাইছে তেতিয়াহ'লে য়েছ দিব, আৰু যদি পোৱা নাই তেতিয়াহ'লে ন দিব। তাৰপিছত কোৱা হৈছে, আপোনালোকে চিলাই মেচিনৰ কাৰণে ক'তো ট্ৰেইনিং লৈছেনে? যদি লৈছে তেতিয়াহ'লে য়েছ দিব, যদি লোৱা নাই তেতিয়াহ'লে ন দিব। তাৰপিছত আছে পাছপোৰ্ট চাইজ ফটো, আপোনালোকে ফটো এখন দিব লাগিব। তাৰপিছত আছে ছিগনেচাৰ, আপোনালোকৰ ছিগনেচাৰ এটা দিব। তাৰপিছত আছে চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেটটো ইয়াত দিব লাগিব আপোনালোকে, ইনকাম চাৰ্টিফিকেট। তাৰপিছত দিয়া আছে 20ৰ পৰা 40 বছৰৰ ভিতৰত, আপোনালোকক 20ৰ পৰা 40 বছৰ সেইবিলাক মানুহে এইটো এপ্লাই কৰিব পাৰিব। তাৰপিছত কোৱা হৈছে কমিউনিটি চাৰ্টিফিকেটখন দিব লাগিব। তাৰপিছত আপোনালোকে ট্ৰেইনিং য'ত লৈছে এইখনত ইয়াত এটা চাৰ্টিফিকেট দিয়ে, এই চাৰ্টিফিকেটখন ইয়াত দিব লাগিব। তাৰপিছত আছে পাছপোৰ্ট চাইজ ফটো, আপোনালোকে পাছপোৰ্ট চাইজ ফটো এখন দিব লাগিব। গোটেইখিনি আপোনালোকে ভালকৈ ফিল আপ কৰি আপোনালোকে চাই ল'ব যে ঠিক আছে নে নাই। গোটেইখিনি আপোনালোকে ফিল আপ কৰি আপোনালোকে DC অফিচত নি দিব লাগিব। তাৰপিছতহে আপোনালোকে ফ্ৰী চিলাই মেচিন পাব। আপোনালোকে ভালকৈ চাই ল'ব এবাৰ ফিল আপ কৰাৰ পিছত যে ঠিক আছে নে নাই। গোটেইখিনি ভালকৈ চাই মেলি আপোনালোকে নি জমা দিব। জমা দিয়াৰ পিছত আপোনালোকক এটা ফ্ৰী চিলাই মেচিন দিয়া হ'ব। আপোনালোকে নিশ্চয় বুজি পাইছে। যদি বুজা কিবা অসুবিধা হৈছে তেতিয়াহ'লে মোৰ কমেণ্টত জনাব, আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, আৰু মোৰ এই চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে মই তেনেকুৱা মূল্যৱান ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাছ।